हेलो एभ्रिवान मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আজি ভিডিঅ'ত দেখাব লৈছোঁ ৰুহি বেটীৰ বাজলীয়া নিয়মসমূহ। গতিকে ভিডিঅ' চাওঁ আহকচোন। আজি ৰুহি বেটীৰ জন্মৰ সপ্তম দিন। প্ৰথম আজি বাহিৰলৈ উলিয়াইছোঁ তাইক, যিহেতুকে প্ৰথম মই এতিয়া খেৰৰ জুমুঠিটো তিনিবাৰকৈ পাৰ হৈ সূৰ্যটো তিনিবাৰ চাব লাগে। এতিয়া আইসকলে উৰুলি ধ্বনি দিছে, এনেকৈ দিহা পৰামৰ্শ দি আছে আৰু কেনেকৈ কি কৰিব লাগে। আজিকালি যিহেতু এনে নিয়মসমূহ নোহোৱাই হৈছে, সেই হেতুকে মই স্মৃতি হিচাপে ৰাখিবলৈ এই ভিডিঅ'টো কৰিছোঁ আৰু ৰুহি বেটীৰ প্ৰতিটো স্মৃতি এনেকৈ ধৰি ৰাখিব বিচাৰিছোঁ। এতিয়া মই আহি টুলতে বহিছোঁ, যিহেতু মোৰ চি ছেকশ্যন আইসকলেও ওপৰতে বহিবলৈ পৰামৰ্শ দিছে। এয়া মই ৰুহি বেটীক ঢাকি লৈছোঁ। এইটো কিন্তু নিয়ম নহয় আকৌ দেই, ৰ'দৰ ইমানেই ৰ'দ দিছে সেইকাৰণে ঢাকি লৈছোঁ। আৰু এতিয়া আমি সকলোৱে সেৱা কৰি লৈছোঁ। তাৰপৰা এই যে বাতিটো দেখিছে, কাঁহৰ বাতিটোতে তেল আছে, মানে তেলকণ প্ৰথমতে মাকে তালুত লগাব লাগে। তাৰপিছত আইসকলে চবেই মানে যোনে যোনে ইচ্ছা আছে আৰু চাবলৈ তাইক এনেকৈ তেল লগাই সকলোৱে চাব পাৰে আৰু তাৰপৰা এই জ্বলি থকা খেৰৰ জুমুঠিটোক ক'ব লাগে তিনিবাৰকৈ, জুই ভয় নকৰোঁ বুলি। এয়া মায়ে আনি দিছে মুখৰ আগলৈ। আমাৰ ঘৰত এই পোহনীয়া জীৱ জন্তু সকলোখিনি আছে দেই। এই বেয়া পোৱাসকলে ইগন'ৰ কৰিব আৰু এই টমেও মানে এই মানুহৰ লগত থাকিয়ে ভাল পায় আৰু খেদাটো নাযায় আকৌ। ইয়াত মানুহৰ মাজলৈ আহিছে দেখিছে। আৰু যে এই ছাইডত থকা কাপোৰবোৰ ইগন'ৰ কৰিব। আজি যিহেতু বাজ উলিওৱা নিয়ম ন, গোটেই কাপোৰখিনি ৰ'দত দিছে আৰু এয়া এতিয়া পানীক ভয় নকৰিবলৈ তিনিবাৰকৈ ক'ব লাগে। তাৰপৰা আকৌ শিলক ক'ব লাগে তিনিবাৰকৈ, শিলক ভয় নকৰিবি বুলি। তাৰপৰা শিলে মেইন বস্তুটোলৈ, যিটো লিখা পঢ়া নহ'লেতো আজিৰ যুগত কামেই নাই নহয় জানো। সেইকাৰণে একদম পূৰা মায়ে আৰু নাতিনীয়েকক লিখাবলৈ দিছে আৰু এইবাৰ জেদলৈকে বোলে। এতিয়া মই লিখি দিছোঁ আৰু এইবাৰ জেদলৈকে। পূৰা মানুহবোৰ হাঁহিছে আৰু এইবাৰ জেদলৈকে লিখিবলৈ ক'লত। গতিকে ইমানেই আছিলে ভিডিঅ'টো। চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।